Welcome to Ladar ব্লগ নিয়মীয়া আড্ডালৈ আপোনাক স্বাগতম জনাইছোঁ। আজিকালি চবেই গাড়ী চলায় আৰু আপুনিও নিশ্চয় চলায়, আপোনাৰ ঘৰৰ কোনোবাই চলায়। যদি আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ নাই, যদি আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ নাই, তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মই গৈ আছোঁ ৰিক্সাত, কাৰণ মোৰ ড্ৰাইভিং লাইচেঞ্চ নাই। স্কুটি ঘৰত পৰি আছে, চলাব নোৱাৰা হৈছোঁ। ড্ৰাইভিং লাইচেঞ্চ নাথাকিলে 5,000 টকা ফাইন হ'ব। আহি পালোঁ দোকানত ৰিক্সাত আৰু বহিলোঁ এখন চকীত। আপোনালোকক অলপ ইনফৰ্মেশ্যন দিবৰ কাৰণে ট্ৰাফিক ৰুলৰ যোনটো 1 ছেপ্টেম্বৰৰ পৰা লাগু হৈছে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ ঘৰত 18 বছৰৰ তলত থকা ল'ৰা ছোৱালীক গাড়ী দিয়া বন্ধ কৰক, কাৰণ 1 ছেপ্টেম্বৰৰ পৰা মটৰ ভেহিকেল এমেণ্ডমেণ্ট বিল লাগু হৈছে। আৰু এই বিলত উল্লেখ আছে যে 18 বছৰৰ তলত থকা ল'ৰা ছোৱালীয়ে যদি গাড়ী চলাই থকা অৱস্থাত এক্সিডেণ্ট হয় বা কিবা এটা হয়, তেন্তে আপোনাৰ 25,000 টকা ফাইন হ'ব আৰু আপোনাৰ জেল হ'ব পাৰে। অভাৰ স্পীড গাড়ী চলোৱা বন্ধ কৰক, কাৰণ এইখন বিলত উল্লেখ কৰা আছে যে আপুনি যদি অভাৰ স্পীড ধৰা পৰে তেন্তে আপুনি ফাইন দিব লাগিব 1,000ৰ পৰা 4,000 লৈকে। আৰু আগৰ ফাইন আছিলে 400 টকা, এতিয়া ফাইন কৰিছে 1,000ৰ পৰা 4,000। তো কিয় আমি 4,000 দিম, নহয় জানো? তো আমি ধীৰে ধীৰে লাহে লাহে গাড়ী চলাম আৰু উপায় নাই গাইছ, উপায় নাই। এই চাওক, এইজনে তেওঁৰ সম্পূৰ্ণ পৰিয়ালবৰ্গক উঠাই লৈ আহিছে এইখন বাইকত। বাট এতিয়া এইখন বাইকত এনেকুৱা লৈ আহিলে নচলিব গাইজ, কাৰণ এতিয়া এমেণ্ডমেণ্ট বিল পাছ হৈছে। ট্ৰাফিক ৰুল যোনটো 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰিছে, এইটো বহুত কঠিন হৈছে। তো আপুনি কিয় ইমান ৰিস্ক ল'ব? এতিয়া যদি আপুনি অভাৰলোডিং লৈ আহে, তেতিয়া আপোনাৰ ফাইন হ'ব 500 টকাৰ পৰা 3,000 টকালৈকে। এইটো কণ্ডিশ্যন হিচাপত থাকে, আপুনি কেইজন উঠাব, কেনেকৈ আনিব, সেই হিচাপত ফাইন হ'ব। তো গাইজ সাৱধান হৈ যাব ইয়াৰ ক্ষেত্ৰতো। মদ খাই গাড়ী চলালে আপোনাৰ ফাইন হ'ব 10,000 টকা। बाहर निकलो। ছাৰ মেনে দাৰু নাই পিয়া, ছাৰ মেনে দাৰু নাই পিয়া ক'লে নহ'ব। আপুনি 3 বছৰৰ কাৰণে জেলত যাব লাগিব। এইটো এটা পাকিস্তানৰ চিন ভাই, এইটো পাকিস্তানৰ বাছ হয় আৰু এইবিলাক পাকিস্তানৰ পাব্লিক হয়। আমাৰ অসমত আৰু ইণ্ডিয়াত নচলে এনেকৈ। যদিও চলে তেনে বহুত ডাঙৰ এটা ফাইন দিব লাগিব, যে কটি ফাটি যাব বাছৰ মালিকৰ। বাছৰ মালিক সন্তাক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে অভাৰলোডিং নলয়, যে পেছেঞ্জাৰ কমাই ল'ব আপোনালোকৰ বাছত, নহ'লে আপুনি ফাইন দিব লাগিব ডাঙৰ এমাউণ্টত। 1 লাখ টকা ফাইন হ'ব পাৰে আপোনাৰ। সাৱধান হৈ যাওক বাছৰ মালিক সন্তাসকল। উইদাউট ড্ৰাইভিং লাইচেঞ্চ আপুনি যদি গাড়ী চলায়, আপুনি দিব লাগিব 5,000 টকা ফাইন, যোনটো মোৰ লগতো হ'ব পাৰে। মই গাড়ী নচলাওঁ, মই ঘৰত গাড়ী ৰাখি দিছোঁ। যেতিয়া মোৰ ড্ৰাইভিং লাইচেঞ্চ আহিব তেতিয়াই মই গাড়ী চলাম ভাই। মই 5,000 টকা ফাইনৰ নামত দিব নোৱাৰিম। উইদাউট হেলমেটত গাড়ী চলালে ফাইন হ'ব 1,000 টকা, আৰু হেডফোন লগাই গাড়ী চলালে ফাইন হ'ব 500 টকা। লগত সৰু সুৰা ট্ৰাফিক ৰুল আছে, যেনে লেফ্ট টাৰ্ণ, ৰাইট টাৰ্ণ। এইবিলাক যদি আপুনি চাই চিন্তি নচলায় আৰু উল্টা পুল্টাকৈ আপুনি গাড়ী ইফালে সোমাই দিয়ে, তো আপোনাৰ ফাইন হ'ব পাৰে 500 টকাৰ পৰা 5,000 টকালৈকে ফাইন হ'ব। এইটো কণ্ডিশ্যন হিচাপত হ'ব। তো আপুনি সাৱধান হৈ যাওক আগৰে পৰা। মেণ্টেলি আৰু ফিজিকেলি আনফিট থকা মানুহে যদি গাড়ী চলায়, তেওঁৰ ফাইন হ'ব 1,000ৰ পৰা 2,000 টকা। গাড়ীৰ RC, পলিউশ্যন আৰু ইঞ্চুৰেঞ্চ যদি নাথাকে, তেওঁৰ ফাইন হ'ব 1,000ৰ পৰা 5,000 টকা। গাইজ, ট্ৰাফিক ৰুল মানি চলাটো ভাল, আমাৰ কাৰণে ভাল। আমি ফাইন দিবও নলগা হ'ব। আমি কিয় ট্ৰাফিক ৰুল মানি নচলিম? মানি চলিম বাৰু, মানি চলিম, আগলৈ মানি চলিম, নহয় জানো? মানিয়ে চলিম, কিয় মানি নচলিম? তো গাইজ, এইটো এটা সৰু ইনফৰ্মেশ্যন ব্লগ আছিলে। যদি আপোনালোকক ভাল লাগিছে লাইক কৰিব, কিবা ভুল হ'লে কমেণ্টত জনাব আৰু ক্ষমা কৰিব। লগত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো একবাৰ প্ৰেছ কৰি দিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰিলে বেলেগৰো কামত আহিব পাৰে। তো শ্বেয়াৰ কৰি দিব। এই বুলি ব্লগটো ইয়াতে সামৰিছোঁ। বাই বাই, টাটা, টেক কেয়াৰ।